নমস্কাৰ বন্ধু বান্ধৱীসকল এছএমএছ অল এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা অতি সুখবৰ লৈ আহিছোঁ। এই সুখবৰটো হৈছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা এখন নতুন এডভাৰটাইজমেণ্ট আহিছে আৰু এই এডভাৰটাইজমেণ্টখন কিহৰ জল পৰিবহণ বিভাগৰ বিভিন্ন পদ খালী। এই পদসমূহত কি কি কোৱালিফিকেশ্যন লাগে বা কিমানটা পোষ্ট আছে, ইয়াৰ চেলাৰী কিমান, সেই সম্পৰ্কে আমি আলোচনা কৰিম। গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, এডভাৰটাইজমেণ্টখন পাব্লিছ কৰা হৈছে 15/7/2020 15 তাৰিখে পাব্লিছ কৰা হৈছে। ইয়াত দিয়া হৈছে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেটছ ফ্ৰম ফিলিং আপ দ্য ভেকেণ্ট পোষ্ট আণ্ডাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছাম। এপ্লিকেশ্যন মাষ্ট বি ছাবমিটেড অনলাইন থ্ৰু SLPRB ৱেবছাইট। অৰ্থাৎ ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ তৰফৰ পৰা অহা 20/7/2020 তাৰিখৰ পৰা অনলাইন আৰম্ভ হ'ব আৰু ইয়াৰ পোষ্টটো ক'ৰ পৰা আহিছে? ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আহিছে। অনলাইন এপ্লিকেশ্যন বিচাৰিছে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা। অনলাইনটো যিটো আমি অনলাইন, এই অনলাইনটো যদি আমি অনলাইন কৰিব লাগে, মানে যিখন আমাক এপ্লিকেশ্যন বিচাৰিছে, এই এপ্লিকেশ্যনৰ কোনো ফিজ নাই। ইয়াত কি কি পোষ্ট আছে আমি চাই দিছোঁ। জুনিয়ৰ এছিষ্টেণ্ট, নাম্বাৰ অফ ভেকেঞ্চি, মই PDF টো ডিছক্ৰিপশ্যন বৰ্ডত দি দিম, গতিকে আপোনালোকে এই গোটেই তথ্যখিনি চাই ল'ব পাৰিব। ইয়াৰ চেলাৰী কিমান সেই বিষয়ে আছে। ষ্টেন'গ্ৰাফাৰ আছে, জুনিয়ৰ এছিষ্টেণ্ট, কম্পিউটাৰ এছিষ্টেণ্ট, এনফৰ্চমেণ্ট ইনস্পেক্টৰ, এনফৰ্চমেণ্ট চেকাৰ, লগতে গ্ৰেড 4 ডিষ্ট্ৰিক্ট লেভেল, এই সকলোসমূহ ভেকেঞ্চি ইয়াত ডিটেইলছ দিয়া হৈছে আৰু ইয়াৰ চেলাৰীটো কিমান, সকলোসমূহ তথ্য ইয়াত দিয়া হৈছে। জুনিয়ৰ এছিষ্টেণ্ট 14,000 পৰা 49,000, গ্ৰেড পে হ'ব 6,200 টকা, ব্ৰেণ্ড 2 হ'ব। ষ্টেন'গ্ৰাফাৰ চেম দৰমহা একে, কিন্তু গ্ৰেড পেটো ইয়াৰ বেছি, 8,000 গ্ৰেড পে। জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড পে হৈছে 6,200। কম্পিউটাৰ গ্ৰেড পে চেম। এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ গ্ৰেড পেটো ইয়াতো চেম হৈছে। এনফৰ্চমেণ্ট চেকাৰ গ্ৰেড পে হৈছে 5,600। গ্ৰেড 4 যিটো পোষ্ট আছে ডিষ্ট্ৰিক্ট লেভেলৰ, এই পোষ্টটোত 12,000 পৰা 37,500 বেছিক পে যিটো, আৰু গ্ৰেড পেটো হৈছে 3,900। আণ্ডাৰ ডাইৰেক্টৰেট অফ ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্টৰ কি কি পোষ্ট আছে? এই পোষ্টটো হৈছে আণ্ডাৰ কমিশ্যনাৰেট অফ ট্ৰেন্সপৰ্ট, এইটো পৰিবহণ বিভাগৰ পৰা আহিছে। আৰু জল পৰিবহণ বিভাগত কি কি পোষ্ট আছে ইয়াত আমি চাই লৈছোঁ। জুনিয়ৰ এছিষ্টেণ্ট HQ লেভেল, হেডকোৱাৰ্টাৰ লেভেল, নাম্বাৰ অফ ভেকেঞ্চি 13, ইয়াৰ গ্ৰেড পেটো চেম হয়, 14,000 পৰা 49,000 আৰু গ্ৰেড পেটো 6,200, বেণ্ড 2। এছিষ্টেণ্ট কমাৰ্চিয়েল অফিচাৰ, জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেল, মেকানিষ্ট, ফিটাৰ হেল্পাৰ, ইলেক্ট্ৰিকেল ৱায়াৰমেন, এই সকলোবোৰ ভেকেঞ্চি ইয়াত খালী হৈছে। গতিকে আপোনালোকে এই সম্পৰ্কে গোটেই ডিটেইলছৰ বাবে চাই ল'ব, কিয়নো ভিডিঅ'টো মোৰ দীঘলীয়া হ'ব, সেইবাবে মই কিছুমান তথ্য নকোৱাকৈ যাম, বহুত দীঘলীয়া হ'ব। গতিকে আপোনালোকে এইটো চেক কৰি ল'ব। আমাৰ কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন ক'ত কিমানটা পোষ্ট আছে আপোনালোকে ইয়াত চাই ল'ব। ইয়াত ইলিজিবিলিটিটো দিয়া আছে। এজ হ'ব লাগিব, কেণ্ডিডেট শুড নট বি more than 38 years, less than 18 years। এজ অন 2020 1 জানুৱাৰীৰ ওপৰত ধৰিব আৰু ধৰিমাত এইটো হিচাপ কৰি 38 ইয়াৰ্ছৰ ওপৰত হ'ব নালাগিব আৰু 18 ইয়াৰ্ছৰ তলত হ'ব নালাগিব। ৰিলেক্সেশ্যন দিয়া আছে 5 ইয়াৰ্ছ ST/SCৰ বাবে আৰু 3 ইয়াৰ্ছ দিয়া আছে OBC MOBCৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বিষয়ে আমি আলোচনা কৰিছোঁ। জুনিয়ৰ এছিষ্টেণ্ট বা কম্পিউটাৰৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। দ্য কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট ইন আৰ্ট, ছায়েন্স, কমাৰ্চ। আৰ্ট, ছায়েন্স বা কমাৰ্চৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব। লগতে ইয়াত এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। কম্পিউটাৰ চাৰ্টিফিকেট যিকোনো ইউনিভাৰ্চিটি, ৰিকগনাইজড ইউনিভাৰ্চিটি বা কলেজৰ আণ্ডাৰত এফিলিয়েটেড হ'ব লাগিব। এছিষ্টেণ্ট কমাৰ্চিয়েল অফিচাৰ, দ্য কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট, ইয়াতো আৰ্ট, ছায়েন্স বা কমাৰ্চৰ ইয়াতো গ্ৰেজুৱেট হ'ব লাগিব। ষ্টেন'গ্ৰাফাৰ 3, এই পোষ্টৰ বাবেও আৰ্ট, ছায়েন্স বা কমাৰ্চৰ পৰা গ্ৰেজুৱেট পঢ়া হ'ব লাগিব আৰু ইয়াত
ITI stenographer যেটো সার্টিফিকেট সেই সার্টিফিকেটখন থাকিব লাগিব having national trade certificate in stenography assistant enforcement inspector higher secondary pass যিসকলে হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হৈছে তেওঁলোকে assistant enforcement inspector পোষ্টত এপ্লাই কৰিব পাৰিব enforcement checker HSLC or equivalent যিসকলে মেট্ৰিক উত্তীৰ্ণ হৈছে তেওঁলোকে enforcement checker পোষ্টত এপ্লাই কৰিব পাৰিব মেকানিষ্ট HSLC or ITI লাগিব মেকানিষ্ট পোষ্টৰ বাবে HSLC মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু এখন মেকানিষ্ট ডিপ্লোমা ITI পঢ়া হ'ব লাগিব গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউটৰ পৰা ফিটাৰ হেল্পাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব আৰু ইয়াত ফিটাৰ যিখন ITI আমাৰ ডিপ্লোমা থাকে সেই ডিপ্লোমাখন অনলাইন কৰোতে ইম্পৰ্টেন্ট হ'ব ইলেক্ট্ৰিকেল ওয়াৰমেনত ITI কৰা হ'ব লাগিব আৰু মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণ হ'লেই হৈ যাব গ্ৰেড 4 ডিস্ট্ৰিক্ট লেভেল যিসকল কেণ্ডিডেটে ক্লাছ 8 পাস কৰিছে তেওঁলোকেও এই গ্ৰেড 4 পোষ্টত এপ্লাই কৰিব পাৰিব গ্ৰেড 4 পোষ্টত এপ্লাই কৰিব পাৰিব এপ্লাই কৰোতে কি প্ৰয়োজন হ'ব পাসপোৰ্ট সাইজৰ ফটো হোৱাইট ব্যাকগ্ৰাউণ্ডত হ'ব লাগিব আৰু ফটোখন 1 জানুৱাৰী 2020 ৰ পিছত লোৱা হ'ব লাগিব 50% অকুপাই হ'ব লাগিব ভালদৰে চিনি পোৱা হ'ব লাগিব চকু বেলেগ পিনে চাই থকা হ'ব নালাগিব ডাইৰেক্ট ক্যামেৰা দেখি চাই থকা হ'ব লাগিব ফটোৰ সাইজটো দিয়া আছে 4.5 cm and 3.5 cm ৰিজল্যুশনটো দিয়া আছে ডকুমেন্টছৰ সিগনেচাৰ ডকুমেন্টছ প্ৰেজেন্ট হ'ব এডমিট কাৰ্ড অফ HSLC এডমিট কাৰ্ড লাগিব তাৰ পিছত সাৰ্টিফিকেট যি এডুকেশনাল কোৱালিফিকেশন যিহৰ ওপৰত আমি এপ্লাই কৰিম তাৰ সাৰ্টিফিকেটখন লাগিব ডিগ্ৰী পাছ হলে ডিগ্ৰী এডুকেশনাল পাছ সাৰ্টিফিকেট লাগিব হায়াৰ সেকেন্ডাৰী হলে হায়াৰ সেকেন্ডাৰী মেট্ৰিক হলে মেট্ৰিকৰ পাছ সাৰ্টিফিকেটখন প্ৰয়োজন হ'ব যিসকল কম্পিউটাৰ সায়েন্স বা কম্পিউটাৰ বাবে এপ্লাই কৰিব তেওঁলোকৰ কম্পিউটাৰ সাৰ্টিফিকেট মোস্ট ইম্পৰ্টেন্ট হ'ব আৰু যিবোৰ ট্ৰেড সাৰ্টিফিকেট ITI বা ফিটাৰ যিকোনো ট্ৰেড সাৰ্টিফিকেটৰ বাবেও এই সাৰ্টিফিকেটসমূহ অনলাইন কৰোতে আপলোড কৰিব লাগিব সিলেকশন প্রসেস দিয়া আছে ফার্স্ট ফেজ টেস্ট রিটেন এক্সাম টেস্ট হ'ব জেনারেল ম্যাথমেটিক্স ল্যাঙ্গুয়েজ লজিক্যাল রিজনিং এন্ড এপ্টিটিউড হিস্ট্রি জিওগ্রাফি পলিটি ইকোনমি এটসেট্রা অফ ইন্ডিয়া এন্ড আসাম জেনারেল অ্যাওয়ারনেস জেনারেল নলেজ এন্ড কারেন্ট অ্যাফেয়ার্স ডিউরেশন টাইম দিয়া থাকব 2.5 ঘন্টা বিভিন্ন পোষ্টৰ বাবে বিভিন্ন এক্সাম হ'ব বিভিন্ন মাৰ্কৰ হ'ব বেলেগ মাৰ্কৰ হ'ব গতিকে আপোনালোকক মই আজিৰ এই ভিডিওটো জৰিয়তে দেখুৱাই দিলো জল পৰিবহন আৰু পৰিবহন বিভাগত পদ খালি হোৱা বিভিন্ন পদৰ বিষয়ে আপোনালোকে এপ্লাই কৰিব মেট্ৰিক পাছ বা মেট্ৰিক পাছ বা 8 পাছ হলে এপ্লাই কৰিব পাৰিব এই পোষ্টৰ বাবে গতিকে অনলাইন ষ্টাৰ্ট হ'ব 20/7/2000 জুলাইৰ 20 তাৰিখৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব আপোনালোকক কেনেদৰে এপ্লাই কৰিব লাগিব সেই বিষয়ে মই এটা ভিডিও বনাম গতিকে আপোনালোকে এই বিভিন্ন এপ্লাই সম্বন্ধীয় আৰু বিভিন্ন এডুকেশন সম্বন্ধীয় বিষয়ৰ ভিডিও পাবৰ বাবে এছামিজ অল এডুকেশনটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে বিভিন্ন নোটিফিকেশনসমূহ আপোনালোকে আগতীয়াকৈ পায় ভিডিও দিয়াৰ লগে লগে আপোনালোকৰ নোটিফিকেশন বৰ্ডত পায় ইয়াত মাৰ্কটো দিয়া আছে মই পিডিএফখন ডেসক্ৰিপচন বৰ্ডত দি দিম গতিকে আপোনালোকে সমূহ ডিটেইলছ মই ইয়াত চাই লব মই পিছত বাৰু ভিডিও বনাম সিলেকশন প্ৰসেস কেনেকুৱা হয় আৰু ইয়াৰ সিলেবাস কি প্ৰয়োজন হ'ব আজিলৈ ইমানে ধন্যবাদ যদি মোৰ এই ভিডিওটো ভাল লাগে তেতিয়াহলে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব আৰু যিমান পাৰে আপোনালোকে শেয়াৰ কৰি দিব যাতে এই নিউজটো সকলো আপোনালোকৰ বন্ধু বান্ধৱী বা বিভিন্ন ৰিলেটিভে এই ভিডিওটো লাভ কৰে আজিলৈ ইমানে ধন্যবাদ